Karbi Anglong News Channel kelang arado anaphanta nilihin pen adap kimi akardom nang pachir iglo kardom. Pini Karbi Anglong News Channel abirta than ponji bang nilimen sami merjilin hansepi non berta angton pen arjuponik tha. Nampi ang nar kluiklay phong thom pardun ron to kolang sorang sina ME School ahem ketong lapen hormu kapanahok. Monit akayalong ke tekere mate ason tinta chini dunangji lapen ke chechar dunangji pulote lokacharli helo isi atowarlo. Bonta lokacharli ahem jongsi meme mate adim awi pulote monit kanahok chi thetang. Lason si tokolang sorang sina ME School along puthot isi ningduk meme alam nang klang tulilo. Kedamtang aphong lokacharli ahin paprang ponangji pukamatha Karbi Anglong Autonomous Council Education EM Lapen, Karbi Anglong Autonomous Council Mankedo CEM Aphan Kachuning Ripon, Boundary Wall nang silang pivek thapu, Bonta, non pu arni anta, RDKN Pon Perek Mate, Boundary Wall Kawidet Ajok, Patowe Ajo Puthot, Klui Klaipu, Katethang Jo Ejon Aingnar Dam Hamamat, Tokolangso Rang Sina ME School along, Arpong lapen office tong tekang rai si penang an bench desk table lapen instrumental o sumar kijui I ahormu phangno tekang jap ajok lokacharli a o sumar atum penang an kedo athai ka wepen akisung chingtang nanglo nonamat labang so a school phongnar kep chok tanglo pusi tokolang so rangsina ME School headmaster Hari Prasad Saikya lapen langchari mate chukidar maison ingtipen nang than pachini pon Lasi lahaya ke sungpen kape jokji ke boundary wall abang akenang sot. Lasi prabjin pen labang soalam Karbi Anglong Autonomous Council pen RDKN Ponchiapan Headmaster Hari Prasad Saikya lapen rong asar atumpen kachuninri padupon. Koilamati pen Moses Milik Karbi Anglong News Channel. Schoolor ghor hati bhangar kothato jana কাৰণ হয় আমাৰ স্কুল যোৱা 22 জুলাই তাৰিখে এইটো ৰুমটো ভাঙিছিলে হাতীয়ে আৰু তাৰপিছত 6 ছেপ্টেম্বৰ তাৰিখেও আকৌ হাতীয়ে পুনৰ আহি পেলাই আমাৰ অফিচ ৰুমত আক্ৰমণ কৰিছিলে কিন্তু সেইদিনাখন সম্পূৰ্ণ হৈ নহ'ল কিন্তু কালি যোৱা ৰাতি 7 ছেপ্টেম্বৰ তাৰিখে মানে হাতী একেটা হাতী আহি পেলাই স্কুল আমাৰ অফিচ ৰুমৰ মানে দুটা সাইডত খিৰিকী সহ মানে আচবাব বহুত নষ্ট কৰিলে দুখন খিৰিকী মানে ৱালো ভাঙিলে খিৰিকী ভাঙিলে তাৰপৰা আচবাবটো আলমাৰি পেলাই দিলে ডকুমেণ্টছ বহুত নষ্ট হ'ল আৰু খেলা সামগ্ৰী যিখিনি আছিলে টাংখিনি গোটেই নষ্ট কৰিলে মানে খেলা বস্তুখিনি নষ্ট হৈছে মানে ক'বলৈ গ'লে এইবাৰ আমাৰ অফিচত বহুত বিস্তৰ ক্ষতি হৈছে আৰু লগতে আমাৰ শ্ৰেণী কোঠাটো হাতীয়ে খুনা মাৰিছিলে কিন্তু সেই বিল্ডিংটো বহুত মানে হেৰি থকাৰ কাৰণে কমফৰ্ট থকাৰ কাৰণে ভাঙিব নোৱাৰিলে সেইখিনি মানে বেকা কৰিলে গতিকে মই আপোনালোকৰ এই নিউজৰ জৰিয়তে মই আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ শিক্ষা বিষয়া সকলোকে এডুকেশ্যন EMO পৰা ধৰি শিক্ষা বিভাগৰ সকলোকে মই অনুৰোধ জনাইছোঁ যাতে আমাৰ বিদ্যালয়খনৰ যিখিনি বিস্তৰ ক্ষতি হ'ল ইয়াৰ মোকাবিলা কৰিবৰ কাৰণে তৎকালীনভাৱে পুঁজি আবণ্টন দিয়ে লগতে বিল্ডিংটো সুৰক্ষাৰ কাৰণে আমাৰ বাউণ্ডেৰী ৱাল অতি প্ৰয়োজন আমি বহুত দিনৰ পৰা বাউণ্ডেৰী ৱালৰ সম্পৰ্কত বিভিন্ন বিভাগৰ লগত আমি নিবেদন কৰি আছোঁ কিন্তু আজিলৈকে আমাৰ বাউণ্ডেৰী ৱালৰ কামটো বা বাউণ্ডেৰী ৱালৰ কাৰণে চেংচন দিয়া নাই যিটো কাৰণে আমাৰ মনটো একদম ভাগি গৈছে মানে প্ৰতিবাৰতে এইবাৰ অন্ততঃ এতিয়ালৈকে 3বাৰ হাতী আক্ৰমণ কৰিলে বিল্ডিংটো আৰু সেই একেটা হাতী গতিকে এনেকৈ যদি প্ৰতিবাৰে মানে বিদ্যালয়ত তেনেকৈ হাতী যদি ভাঙি থাকে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ তথা আমাৰ যিটো শিক্ষকসকলৰ যিখিনি উদ্যম সেইখিনি হেৰাই যাব আমাৰ মনোবলটো সঁচাকৈ ভাগি গৈছে বহুত বেয়া লাগিছে আমি কিবা বস্তু মানে সম্পূৰ্ণ ঠিক ঠাক কৰি মেলি লওঁহে তাৰপাছতে আকৌ হাতী আক্ৰমণ কৰে আৰু আগৰবাৰ ইয়াত অলপ চাউল ৰখা হৈছিলে কিন্তু বৰ্তমানতো চাউলো একো নাই মানে এনেই আহি ভাঙে মানে আৰু ক্লাছৰুম শ্ৰেণীকোঠাবিলাকো ভাঙিছে এইটো আগত শ্ৰেণীকোঠাই আছিলে
তাৰপিছত এবাৰো কিছু মুঠো ভাগিলে গতিকে এই কৰ্তৃপক্ষৰ তথা আপোনালোকৰ নিউজৰ সকলো কৰ্মকৰ্তাক মই অনুৰোধ জনাইছোঁ যাতে আপোনালোকে এই নিউজটো পৰিৱেশন কৰি আমাৰ বিদ্যালয়ৰ প্ৰয়োজনীয় যিখিনি আচবাব বিদ্যালয়ৰ গৃহটো নিৰ্মাণৰ লগতে বাউণ্ডেৰী ৱাল আৰু প্ৰয়োজনীয় আচবাবখিনি যাতে তেওঁলোকৰ মোকাবিলা কৰিবৰ কাৰণে প্ৰয়োজনীয় পুঁজি আবণ্টন দিয়ে তাৰ কাৰণে মই সমূহ বিদ্যালয় বিনম্ৰভাৱে প্ৰধান শিক্ষক হিচাপে অনুৰোধ জনাওঁ। Karbi Anglong boreng kelong chi sungprung pu rat atum chinisi breakdam asai along apor ka chipipen ti chong arong amikar ratimung ar pheka joka tikipen ongdung ale kachipalong ti chom arong ake hai timung amikar ratimung ar pheka joka tikipen ongdung ale kachipalong ratimung pen nang kapachini dunke lapu hello alang litum hello ti chom arong along ar pheka joka tikicheng pining a ningkan grip hobak dopo ar pheka jo chiri phoke bak doji ar pheka tiki pensi ahem apiso aso chedana ilo lapen ke hem gari motor sitami chilong ilo pusi nang than pachini dun aning kanwangta ton phli ton pho an kelong tangka aning kanwangta lakni lakthom an kelong lapen rubber ajo chiri troxy bak doji katiki pon sai katiki ese government pen thang akirap long pon pe agriculture sericulture pen thang akirap ta long le cho hang dun ta thek the me thang cha kong pe chi chuti kilo pusi nang than pachini dun non akai sakuri le avidet sitami me thang le selet le pulote sai katiki penta ehem chepang reng un puta nang than dun manja pen indrajit ron Karbi Anglong News Channel Ilimen ke ratimu lapen ticomarong si nilike dak si hafisa pusar pandu rabadim nasi nili tum ke hidilong le avesi no nili jaru ke klem kiceng lo kiceng ahut ke ave nili sando ke klem ceng pen ako nonang cia dun thu renti lo nasi nung ke ticom hawata asabo kidu kelak tumara ta king thur pangceng lo ke la sor phek na tum ningkan isilong kan anlong ningkan isilong nili tum lo alin akun aton ton pli an kelong net ke tangka ke kon anlong ningkan isilo ala ka putike athe hala ningkan isilong ka dor wang u ta hai ningkan si ben ador wang u dat hai rason si putike rason make ta chuning maka dor wang ke da pot nili duilak lu kita tangka kelong ke te la so akhiti klem kle aprang pen non klem det pen ko an kachilar lo la ke non nili chilari ulu budam lo tangte hako ason kali lo non asabo la so khiti klem pen ke asabo awar side iglo lo chali tala se bahag lo piria hin tala se bahag lo kichoyu no mo antala se bahag lo se tambe a hindu dulang gari motor chinam ilong gari motor ta long iglo nili te la rong sor phan khitia hin anat mate itum kar bia khai khitia hin anat paprang lote meji ma me pasa ko pisi pachini kang tum ke la hando karbi itum karbi ara akhai ta chingthur nangji karbi akhai ta reng nangji la ke ili tu phan ke badum minister ta ipibang velo si methang si ke chirung methang si iriong ke pen potimi ke chipra la pen ku kichin ke cho la hai pen si litum ke kithe wang khrak dei phan methang si bor inangji sakuria vedata reng un litum ke la khiti pen to ta samsura khiti do la khitia ling si ta me litum claim do tang te litum isi awar side do la ke kiji kapang pulo tang te la ke ki pathong lo chot bolo te litum ale we si claim nangji potimi chi prak nangji la si arnam ta bang litum hanang pi dunji ke claim men ale longji si ke
Nampi ingnar kapir no ajok achiri chiri khiti kapan hok. Ni jang Karbi Anglong ke parlo lakha troksi kopili constituency arlo chota mati khola arong along nampi ingnar kapir no ajok achiri chiri khiti kapan hok tekang. Non malom Southern Range khiruni ang kangalong nampi ingnar kapir no ajoyni ajo kedo ke thak phere mimi khangjang lo. La puson si patowe ajo porphai hini malom chota mati khola arong along hemrit lapen nok akhiti sok lapen birik anta ke chopen danglok penang an pangho tekang lo. Bang so ajoyni rad atum kaningri hangjo lo. Lapen la so aporahut khiruni Southern Range Forest atumaphan birta pilo. Bon sitame apora tengpen wangwe ajok ongdung akhiti nahok ponlo. Lasi kisung ke phowek atum kachuning ripon ke local MAC Pawan Kumar Ray lapen Forest Department atumpen kirap kilongche phansi chuning ri padupon. Khiruni pen kam singdera Karbi Anglong News Channel. क्या बोलेंगे, मान लो कि रात को आकर के हाथी पूरा नुकसान कर दिया। हाँ, अभी हम वन विभाग से यही वो करना चाहते हैं कि हमारा जो नुकसान हुआ है इसको भरपाई करे। और रात को जब हम खिदाने जाते हैं तो हाथी दौड़ करके घर में भी ढुक जाता है। ठीक है, आदमी को बचना मुश्किल हो जाता है। डेली डेली का ही आदत है। वन विभाग को हम लोग जनाते हैं कि ठीक है सर, आप लोग आकर के थोड़ा वो कीजिए, ड्यूटी कीजिए। वो लोग आते नहीं है टाइम से, आकर के बाई चांस कभी आते हैं तो आधा घंटा 1 घंटा रह करके चले जाते हैं। पूरा रात हाथी इधर नुकसान करते रहता है। हमारा धान हुआ, गेहूँ धान हुआ, कुल्हार खेती हुआ, मोर्चा हुआ, अरे अनेक प्रकार का हमारा नुकसान हो रहा है। हर दिन ऐसे हो रहा है। रात को कितना बीघा खाया है? रात को 3 से 3.5 बीघा तक खा दिया वो खेती, और 1-1.5 बीघा तक धान खा दिया। ऐसे हमारा तो इतना खाया, बाकी अभी लोगों का बहुत से ऐसा नुकसान है हमारे गांव में। कम से कम रात कितना बजे हुआ घटना? रात यही 12, 12:30, 1 बजे का। उसी समय वन विभाग को लोग को खबर दिया है क्या? खबर दिया है, मगर वो लोग आया ही नहीं। Dongmoka Western Range Forest Office ahin pen phirang ke mai kapaman pon. Dongmoka Western Range Forest Office asai hemalong ACF Rajan Rongpi Ranger Harlong Birong Phar lapen Parokhwa Subbit Range Forest Office Deputy Ranger Dhiren Singh Terang anparta ari sang huatum ahin pen arning kang sam porphai pli apor malom amina asai hemalong phirang ke mai kepaman pon. Labang so phirang ke mai ke phapon alam the lake non het chong chiti ni phai pho arni Parokhwa Subbit Forest Office angkang akedo Parokhwa lokso tokbi arong penang an arni pentami stone quarry kibi pon pen amina Karbi akhai atumta business ke claim Charlie ponsi bangso harlong pensi penang an chingthur ponsi paprang ponlo. Lason si halapu Dongmoka Western Range Forest Office ahin pen sitame Karbi Anglong Autonomous Council aphan midu piponsi Karbi Anglong angkang pipen ke Karbi Anglong Autonomous Council aphan midu kipi ke ong pulote Dongmoka Western Range Forest Office sitame isilo. Laso amidu pensi Karbi Anglong Autonomous Council pen ason awar sai lapen lothan bang atumaphan sitame bainong pipon longlo lapen penang an akirap chethek pon longlo. Lason si aningkan setame lapuson si beha ana chingthur ponsi ahem arit chelang ponsi Karbi akhaita beha bepar ahin paprang ponlo. Bon sitame non hejong chiti ni phai pho arni kang sam abirta lake asam angkang pi along kache thangklong dage 365 news channel along kapiklang pon Karbi Anglong Autonomous Council CEM Dr. Tuliram Ronghang lapen Dongmoka Western Range Forest Office aphan akoy ki pipon lake Karbi Anglong District Parokhwa Dengaung along ke Harlong Sangtiket Semar Pondet lapen lokso tokbi arong Inglong Thengpi Thengprang Rod Lap Panahok Pon Lap lapen Aron Avipin Pen Lokso Tokbi Stone Quarry along Crusher Kibi Pon lapen Harlong Kipon Agari along Thangnat Alo Kechek Pon Ave Pusi Halabang So News Channel along Pangdak Pon. Lapen ke Karbi Anglong Autonomous Council CEM Dr. Tuliram Ronghang aphan kasorsa pon thek pon longsi Penang an Dongmoka Western Range Forest Office aphan sitame kalili kalanglang arbok pon alamte Dongmoka Western Range Forest Office ACF Rajan Rongpi penchenglok Forest Klembang Phukedo an ahin pen phirang ke amayalong lamvoy mate lam klar chipi pon.
Halapu ACF Rajan Rongpi Perang Kia Mailong ke Tanpon ke Angton Alamte de 365 News Channel along Kapiklang Pon Anke Ahok Kalipusi Pachini Pon. News Text Report Karbi Anglong News Channel. মোৰ প্ৰেছ মিটত মাতা অহাৰ কাৰণে মই বহুত বহুত ধন্যবাদ আপোনালোকৰ গোটেই চেনেল মাধ্যম আপোনালোকৰ কাৰণে প্ৰথমতে মই মোৰ ফালৰ পৰা মই মোৰ নিজৰ ষ্টাফখনে মই চিনাকি কৰাই দিছোঁ ইনট্ৰডাকশ্যন কৰাই দিছোঁ তেখেত হৈছে ডক্টৰ পাথৰ ফৰেষ্ট ৰেঞ্জাৰ ৰেঞ্জ এটাছ ইন দিছ ৰেঞ্জ অফিচ তেখেতৰ নাম হৈছে আৰম্বী অংফাৰ হিয়ৰ ফৰেষ্ট ৰেঞ্জাৰ আৰু তেখেত হৈছে বীৰেন সিং তেৰাং ডেপুটি ৰেঞ্জাৰ ইনচাৰ্জ অফ পাৰখা ছাবমিট এতিয়া আজি মই আপোনালোকৰ কাৰণে মাতিবলগীয়া কথাটো এইটো হৈছে যে 5 তাৰিখ সন্ধিয়া আমি এটা নিউজ পাইছিলোঁ DY365 থ্ৰু এইটো চেনেল দিয়ে তাত এনেকা নিউজ দেখাইছিলে যে এইটো একো এভিডেন্স নোহোৱাকৈ তেওঁলোকে এইটো মিছ প্ৰপাগাণ্ডা কৰি দিছে আমাৰ ওপৰত এইটো এলিগেশ্যন আহিছে যে 1 নম্বৰ কথা হৈছে ইলিগেল মাইনিং 2 নম্বৰ কথা আহিছে যে সিন্ডিকেট তাৰমানে পাৰখা সাবিত আন্ডাৰত কোনোবা XYZ সিন্ডিকেট কৰি আছে আমাৰ কাৰণে এইটো এলিগেশ্যন আহিছে 3 নম্বৰ পইণ্ট হৈছে যে ট্ৰান্সপৰ্টেশ্যন অফ ষ্টন উইদাউট পাৰফৰ্মেন্স চালান তাৰমানে আমাৰ এৰিয়া ফলৰ পৰা উইদাউট হেভিং এনি ভেলিড ডকুমেণ্টছ ডিউৰিং ট্ৰানজিট ইটো আমি চেক কৰা নাই বা উইদাউট পাৰফৰ্মেন্স মাল ফৰেষ্ট মাইনৰ মিনাৰেলছ গৈ আছে এইটো এলিগেশ্যন আহিছে 4 নম্বৰ আহিছে যে ষ্টন ক্ৰাছাৰৰ আমি তাত যেতিয়া ভিডিঅ' ক্লিপত দেখিছোঁ তেওঁলোকে একদম জুমৰ পৰা লৈ পেলাই তেওঁলোকে এটা ক্ৰাছাৰ দেখাই আহিছে এইটো বিষয়ে মই ডিটেইলছত কম ইয়াৰ পিছত লাষ্ট এটা আমাৰ কাৰণে এনেকা এলিগেশ্যন আহিছে এইটো ৰিগাৰ্ডিং কাটিং অফ এভেইলেবল ট্ৰিজ এইটো বিষয়ে মই পইণ্ট ৱাইজ মই আপোনালোকৰ কাৰণে কৈ যাম ফাৰ্ষ্ট পইণ্ট হৈছে যে ইলিগেল মাইনিং তো মূল কথা হৈছে যে ইলিগেল মাইনিং মানে কি হয় উইদাউট হেভিং এনি ভেলিড ডকুমেণ্টছ হ'লেও মোৰ সাব বিড আণ্ডাৰ বা মোৰ ৰেঞ্জ আণ্ডাৰত ইমান মাইনিং প্লান আছে আৰু গোটেই ডেভেলপমেণ্ট কাম within my range jurisdiction all the minor minerals come from the Lokso গাঁও তাৰমানে মাইনিং এৰিয়া এইটো মাইনিং এৰিয়া মানে কি হ'ল এইটো ফৰেষ্ট এৰিয়াও নহয় এইটো হৈছে পিৰিয়ডিক পাতালেন এৰিয়া আপোনালোকে এইটো মাইনিং প্লান চাব পাৰিব ইয়াত ইমান মাইনিং প্লান আছে এইটো প্ৰথম হ'ব আমাৰ এইটো NSIDCL ৰ যেটা সেকশন 2 হওক সেকশন 3 হওক সেকশন 4 তেওঁলোকে গোটেই পাথৰে হওক GSBA হওক তেওঁলোকে ক'ৰ পৰা লৈছে নেক্সট আহিব আমাৰ ৰিমেইনিং যিমান যি আছে এটা অনগোয়িং মহলাৰবিলাক তেওঁলোকেও সব আফটাৰ অবটেইনিং the mining from the Directorate of Geology and Mining after that তেওঁলোকে অপাৰেশ্যন কৰিছে ইয়াৰ পিছত তেওঁলোকে আমাৰ কাউন্সিল কাৰ্বি আংলং অটোনমাছ কাউন্সিল কাৰণেও তেওঁলোকে ৰেভিনিউ ডিপজিট কৰি আছে এইবিলাক হোৱাৰ পিছতহে তেওঁলোকে অপাৰেশ্যন কৰিছে এইটো কাৰণে এইটো ইলিগেল মাইনিং আমাৰ ওপৰত যোনটো এইটো এলিগেশ্যন আহিছে এইটো টোটালি ফলছ মিছ প্ৰপাগাণ্ডা মিছ ইনফৰমেশ্যন 2 নম্বৰ পইণ্টত মই আহিম যে ৰানিং অফ ষ্টন বৰ্ডাৰ কোনোবাই তাত XYZ সিন্ডিকেট চলাই আছে বুলি কৈছে আমাৰ ওপৰত এইটো অভিযোগ হৈছে তেখেতৰ নাম হৈছে নাথ বুলি কৈছে তো মোৰ ফালৰ পৰা এইটো মই ক্লেৰিফিকেশ্যন দিব বিচাৰিছোঁ যে নাথ বোলে ব্যক্তি কোনো আমাৰ ৰেঞ্জ অফিচত নাই এইটো টাইটেল নহয় প্লাছ কোন নাথ হয় কোনে চলাই আছে উই আৰ আনএৱাৰ এবাউট এইটো কাৰণে এইটো বিষয়েও সিন্ডিকেট ৰাজ যোনটো চলি আছে ডকমকা ৰেঞ্জ আণ্ডাৰত পাৰকা সাবিত আণ্ডাৰত এইটো পুৰা মিছা দিছ ইজ অলছ' ফলছ নিউজ আৰু 3 নম্বৰ আহিব যে ট্ৰান্সপৰ্টেশ্যন অফ ষ্টন উইদাউট চালান তো মোৰ কথা হৈছে পাৰকা সাবিত আণ্ডাৰত মই নিজৰ মানুহ ডিপুটি ৰেঞ্জাৰ তাত 3 জন মই ডিপ্লয় কৰিছোঁ প্ৰথমে মই চিনাকি কৰাই দিছোঁ তেখেতৰ নাম হৈছে বীৰেন সিং তেৰাং হি ইজ দ্য ইনচাৰ্জ এট দ্য সাবিত নেক্সট আছে দীপক মেছ বুলি আছে তেওঁলোকে ডে এণ্ড নাইট তেওঁলোকে ডিউটি কৰি আছে আৰু লগতে ফৰেষ্টাৰ মানুহ আছে ফৰেষ্ট গাৰ্ডো আছে উইদাউট পাৰফৰ্ম উইদাউট চালান এইটো ইম্পচিবল
Itu news nahagote moi already to check all this illegal transportation of all the minor migrants. Moi I totally মই তেওঁলোকক মই ইনষ্ট্ৰাকশ্যন দিয়া আছোঁ ষ্ট্ৰিক্টলি আমি ডিউটি কৰিব লাগিব আমি ষ্ট্ৰিক্টলি ইনষ্ট্ৰাকশ্যন ডিউটি কৰিলেহে আমাৰ ৰেভিনিউ অগমেণ্টেশ্যন হ'ব ইনক্ৰিজ হ'ব ইটোমতেহে আমি আপুনি লাষ্ট 5 বছৰ আমাৰ ৰেভিনিউ কালেকশ্যন ইয়াত ৰিপৰ্ট আছে পিছত মই কৈ দিম ডিউ টু আমি ইণ্টেনচিভ পেট্ৰলিং আমি কৰাৰ কাৰণে এইবিলাক আমি ডিটেক্ট কৰিব পাৰিছোঁ কিছুমান ইলিগেলিটিছো আছে আমি গাড়ীও ধৰিছোঁ হলেও আমাৰ ওপৰত যোনটো উইদাউট অফৰ্ম উইদাউট টিপিএন চালান এইটো ইম্পলছ একদম 100% এইটো মিছা কথা কাৰণ কিলে মেক্সিমাম ট্ৰাক যেতিয়া আহিব ফ্ৰম কোৱাৰী চাইড কিছুমান ট্ৰাক মেক্সিমাম তেওঁলোকে ট্ৰান্সপৰ্টেশ্যন কৰিব হোজাই লংকা ক'তবা কঠীয়াতলি যদি এইবিলাক পাথৰ যদি অফৰ্ম চালান যদি নাথাকে হালদিয়াটি এটা ফৰেষ্ট গেট আছে দবকা এটা ফৰেষ্ট গেট আছে বা দবকা পাৰ হৈ যোৱাৰ পিছত এফালে জবৰ খোৱা এটা চাবগেট আছে তাতে ফৰেষ্ট গেট আছে whereas লংকা ফালে গ'লে তেওঁলোকৰ পেট্ৰলিং টিম আছে তো আমাৰ ফৰেষ্ট টিম ইমান টাইট পেট্ৰলিং বা ডিউটি কৰাৰ পিছত বিদত অফৰ্ম কেনেকৈ যাব পাৰে ডিউৰিং ডে টাইম ৰাতি মই ক'ব নাযাওঁ ৰাতিটো ইম্পচিবল ডিউৰিং ডে টাইম এইটো কেনেকুৱা হ'ব লাগিলে আমাৰ কাৰণে কওক অন দ্য স্পট ক'ৰবা পাৰখাপ বজাৰত আমাৰ গেট পাৰ নোহোৱাৰ আগত এইটো আমাৰ কাৰণে কেনেকৈ এলিগেশ্যন আনিব আকৌ যোনটো আমি ফুটেজত যেতিয়া দেখিছিলোঁ এইটো মুভিং ভেহিকেলছ আপুনি গাড়ী চলি থকা গাড়ীৰ কাৰণে আপুনি ইটো গাড়ী চালান আছে না আছে না নাই আপুনি হাউ ইউ কেন চাৰ্টেন আপুনিতো ড্ৰাইভাৰৰ কাৰণে সোধা নাই যোনে এইটো নিউজ দিছে ড্ৰাইভাৰে যদি কোৱাহেঁতেন এইটো বেলেগ কথা হ'লেও ড্ৰাইভাৰৰ কাৰণে আপুনি ইকো ইণ্টিগ্ৰেশ্যন নকৰাকৈ আপুনি এইটো গাড়ী মুভিং গাড়ীৰ কাৰণে আপুনি এইটো কেনেকৈ প্ৰ'ভ কৰিব যে এইটো গাড়ী চালান নাই না আছে তো মোৰ মানুহবিলাক আছে এতিয়া ক'ব এইটো কাৰণে যোনে এইটো নিউজ দিছে যাতে যেন ইন ফিউচাৰ আপুনি এনেকৈ ৰিপিট নকৰিব আদাৰৱাইজ উইল হেভ টু গ' এজ পাৰ ল আৰু নেক্সট পইণ্ট আহিছে আমাৰ ওপৰত এলিগেশ্যন আহিছে যে ইনষ্টলেশ্যন অফ ষ্টন ক্ৰাছাৰ যোনটো ফুটেজত আমি দেখিছিলোঁ এটা ষ্টন ক্ৰাছাৰ তেওঁলোকে জুম টানি পেলাই দেখাই আছে এতিয়াও আপোনালোকে যাওক এইটো ষ্টন ক্ৰাছাৰটো অপাৰেশ্যনে কৰা নাই এইটো কাৰ ক্ৰাছাৰ হয় মই এতিয়া কৈ দিম ছেকশ্যন 1 NSIDCL তেওঁলোকৰ কণ্ট্ৰেক্টৰৰ ছেকশ্যন 1 তেওঁলোকে বেছ কেম্প চাইছিলে তেওঁলোকে এতিয়া ইনষ্টলেশ্যন কৰিছে এতিয়া তেওঁলোকে আমি ইয়াৰ পৰা ৰিপৰ্ট পঠাইছোঁ তেওঁলোকে কাউন্সিলৰ পৰা ট্ৰেডিং লাইচেঞ্চ এতিয়ালৈকে NOC পোৱা নাই এতিয়ালৈকে তেওঁলোকে একো অৰ্ডাৰে হোৱা নাই অপাৰেশ্যনো কৰা নাই আপোনালোকে গৈ পেলাই চাব পাৰে আপোনালোকে তো এইটো এগেইনষ্ট আপোনাৰ সি কেনেকৈ আমাৰ কাৰণে যে তাত এটা ষ্ট্ৰাইকার গুপ্ত কি কয় এইটো ষ্টন ক্ৰাছাৰ চলি আছে বুলি হাউ হি কেন প্ৰভ আকৌ নেক্সট আমাৰ ওপৰত এলিগেশ্যন আহিছে যে কাটিং অফ ভেলুবল ট্ৰিজ নিউজত দেখি পাইছোঁ যে আমি গোটেই গছ গছনি আমি কাটাই দিছোঁ আপোনালোকে Pinya berta ke lapo ansi kang ton pon iklo do me thak me